সেলফিকে মাৰিলো আজি যে মোক দেখিবলৈ বৰ ভাল লাগিছে মোৰ কিবা কেতিয়াবা নিজকে ইমান ভাল ভাল দেখো নহয় লা 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 এতিয়া ফটোকেইখন আপলোড দিলো ধুনীয়া ধুনীয়া আহিছে ফটোকেইখন পাই মাজনী ভাত খাবলৈ হ'ল কি কৰি আছ ইমানকে মোবাইলটোকে যে এনিটাইম ৰাতিপুৱা টিপি থাক এই মই গেম এটা খেলি আছো কেণ্ডি ক্ৰাছ এই ভৰিকেইটা যে সোফাত তুলি থব লাগে নে নালাগে এই গছ গছকে ডাঙৰ জীয়ৰী ছোৱালীজনী জানো নে নাজানো আহিলে আৰু পক পক কৰি থাকিবলৈ মুখে মুখে কথা নকবি ৰাতিপুৱাৰ পৰা মায়েজনীয়ে 5টা বজাতে উঠি কাম কৰি আছো তোৰ নিচিনাই ডাঙৰ গছ গছকে ছোৱালীজনীয়ে মাৰক সহায় কৰি দিব লাগে বুলি অকমান জাননে তই সেই ৰমেনৰ জীয়েকে ৰাতিপুৱাই হালোৱালে জলপান নিলে আৰু আমাৰবোৰে মোবাইল টিপি থাকোঁতে গৈছে হল ৰমেনৰ জীয়েকৰ লগত তুলনা কৰি থাকিব চবে পাকঘৰলৈ আহ ভাত বাঢ়িবলৈ লৈছো মই জলদি মায়েজনীয়ে ভাত বনাই নোখোৱালে খাবি মই মৰিলে খাবি এখন ঘৰলৈ গ'লে মানে পিছদুৱাৰে দি উলিয়াই থৈ যাবহি পিছদিনাই তাৰ মাকজনী যে তেনেকুৱা নহয় ইমান ভাল পায় মোক কেলে উলিয়াই থৈ যাবহি বাৰু কি খাই যে জন্ম দিছিলো নহয় এই ছোৱালীবোৰক মই নাই ভাতটো খাই লওঁগে তাৰপিছতে আপলোড দিমহি মোবাইলটো চাৰ্জে নাই 65 হৈ গ'ল চাৰ্জ দি লওঁ তাৰপিছতে আপলোড দিবলৈ আকৌ চাৰ্জ লাগিব নহয় এই বাপেকটো আহি নোপোৱা হ'ল পথাৰত মাছে পাইছে নে কিয়ে পাইছে জানো সোনকালে নাহেও নহয় গুচিও নাহে বগলীটো নিচিনাকে চাগে ৰৈ আছে চাগে ক'ৰবাত একদম বাপেক চাই দিয়ে মানে ইজনী দেখোন ৰণচন্দী মূৰ্তি ধৰিয়ে আছে এতিয়াও মা ভাত বাঢ়ি হ'ল নে পানী বাগ তই কি মই জানিছিলো তুমি মোক সদায় এনেকে পানী বাগিবলৈ মাতা ভাত বাঢ়িছো বগে বুলি সো গাইজ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকৰ বাৰু এনেকুৱা হয়নে আৰু মই এটা আপোনালোকক টিপছ দিম ভাত খাবলৈ যদি মাতে 3বাৰ নমতালৈকে নেযাব প্ৰথমবাৰ মাতিব জানিব মায়ে কাঁহীখিনি উলিয়াইছেহে ভাত বাঢ়িবলৈ ছেকেণ্ডবাৰ মাতিব আকৌ তেতিয়া জানিব আপোনাক পানী উলিয়াবলৈ মাতিছে ফিল্টাৰৰ পৰা আৰু থাৰ্ডবাৰ যাব আৰু খাবলৈ ৰেডি হৈ আছে আৰু লগতে ভাতৰ কাঁহীৰ লগতে পানীৰ লগতে গালিও ৰেডি হৈ আছে